এই বাল্বটোৰ পৰা এটা প্ৰজেক্টৰ বনাম। তো প্ৰজেক্টৰ বনাবৰ কাৰণে এইটো কাটিবলৈ ওপৰটো কাটি কিনে হৈ গ'ল। প্ৰজেক্টৰটো বনাবৰ কাৰণে এটা বাকচ লাগিব। তো বাকচটো এনেকৈ কাটি দিলে হৈ যাব আৰু ব্লুটুথ স্পীকাৰ এখন লাগিব। এখন নলগালেও হৈ যায়, মই লগাই দিম আৰু। স্পীকাৰখন লগাবলৈ গ্লু গানৰ আঠা লাগিব আৰু গ্লু গানটো গৰম কৰি লওঁ সোনকালে। তাৰপাছত এতিয়া বাল্বটো লগাই লওঁ জল্দি আৰু স্পীকাৰখনো লগাই লওঁ জল্দি। গ্লু গানটো গৰম হৈ গ'ল। স্পীকাৰখনো লগাই হৈ গ'ল আৰু এতিয়া বেটেৰী এটা লগাব লাগিব। এইটো বেটেৰী ইয়াত লগাই দিম সোনকালে জল্দি। বেটেৰী এইটো জেগাত লগাব লাগিব। চুইচ এটাও লগাব লাগিব ইয়াতে। চুইচটো লগাই লওঁ আৰু টিককেনে। চুইচটো লগোৱা হৈ গ'ল। এতিয়া এই চব কৰি কিনে হৈ গ'ল। এতিয়া পানী ভৰাব লাগিব। পানীটো ভৰাই লওঁ আৰু এতিয়া চাই থাকক ভিডিঅ'টো। আমাৰ প্ৰজেক্টত এতিয়া ৰেডি হৈ গ'ল। এতিয়া আমি চিনেমা চাম। ভিডিঅ' এটা প্লে' কৰিছোঁ, চাই থাকক। ভিডিঅ'টো চাবৰ কাৰণে লাইটটো অফ কৰিব লাগিব। তো লাইটটো অফ কৰি দিওঁ, তেতিয়াতো চাই ভাল লাগিব আৰু। চাউণ্ডটো বহুত কম আছে, অলপ বঢ়াই দিওঁ ৰ'ব। চাই থাকক ভিডিঅ'টো, মই বঢ়াই দিছোঁ বাৰু।